हेलो बंधुসকল नमस्कार ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো প্ৰব্লেম হৈছে ইয়াত দেখিছে মই খুলি কৰি থৈ দিছোঁ চব সোনকালে হ'বৰ কাৰণে এটা কথা চব খুলি মেলি থৈ দিছোঁ। দেখিছে স্পাইডাৰ অ'কে আছে, স্পাইডাৰ ধুনীয়াকৈ মই খুলি কৰি ৰাখিছোঁ, প্লাছ পেপাৰো অ'কে আছে, পোন ঠিক আছে। এতিয়া আমি কইলটো চাওঁ, কইলটো কমপ্লিট বেয়া হৈ গ'ল। তো কইলটো আমি কেনেদৰে বেলেগ বদলি কৰিম সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে চাই থাকক শেষলৈকে। বস্তুটো খুলিবৰ কাৰণে প্ৰথমে কেনেকৈ খুলিব লাগিব আপোনালোকে গম পাইছে। বস্তুটো এনেকৈ বেচিব পাঁচ ওলাই গ'ল হেৰি কৰিলোঁ। মোৰ লগত এইটো নতুন কইল আছে, এটা কইল ভইচ কইল আছে। ভইচ কইলটো কেনেকৈ বহাই আছে আপোনালোকে চাই লওক। 1 2 3 4 প্ৰথম এটা এখন ৰেডিয়েল পুৰণা এটা আৰামত এনেকৈ বহাই দিব চাই লওক। এনেকৈ কৰি পুৰণাটো যিমানটো হাইট আছে ইয়াত দেখিছে, যিমানটো পেপাৰৰ পৰা যিমানটো দিব লাগিছিলে পাপৰে একদম বৰাবৰ মই বহাই দিলোঁ। দেখিছে এইফালে কানেকশ্যন ওলাই গ'ল। কানেকশ্যনটো এইটো বেলেগ চাইডত ওলাইছে। মই এতিয়া পজিটিভ নিগেটিভটো এইটো যেনেকৈ আছিলে তেনেকৈ এইটো ভৰাই দিব লাগিব। 1 2 3 চাই লওক। আপোনালোকে ভালকৈ চাই লওক। দেখিছে পূৰা ধুনীয়া। আৰু মই এইটো পুৰণাটোৰ লগত চাই লওক। পুৰাণটো দেখিছে না, পুৰাণটো যিমানটো জোখ আছে মই চব একদম বৰাবৰ কৰি দিছোঁ। দেখিছেনে পূৰা বৰাবৰ, একো প্ৰব্লেম নাই। আৰু দেখুৱাই দিলোঁ মোৰ লগত আছে এইটো ফিক্স। দেখিছে এইটোতে কৰিলে মানে কুইক হয় কামটো। আৰু আপোনালোকে চাই থাকক এইটো। এনেকুৱা পাতলা পেপাৰ ল'ব, কইল বাইণ্ডিঙৰ পেপাৰ হয়, 5 mm হয়। 5 mm খোলালে তাৰপিছত এতিয়া এনেকৈ কৰি কাটি ল'ব, দুটুকুৰা হৈ যাব। দুটুকুৰা হৈ কেনেকৈ বহাব লাগে প্ৰথমে এনেকৈ ভইচ কইলটো আৰামত এনেকৈ বহাই ল'ব। ভইচ কইলটো এটা ভইচ কইলটো আপোনালোকে কেনেকৈ পোন কৰিব চাই লওক। বস্তুটো হ'ব আপোনালোকক ওচৰৰ পৰা দেখুৱাই দিম কেনেকৈ ভৰাইছোঁ চাই লওক। এফালে এটুকুৰা ভৰালে নহয়, ইফালে এটুকুৰা ভৰাব লাগিব, দুটা চাইডে ভৰাব লাগিব। ৰ'ব মই লগাই লৈছোঁ। দুইফালে ভৰাব লাগিব মানে বস্তুটো নহ'লে মানে কি আঠাটো দি দিলে মানে পিছত শুকাই গ'লে মানে স্পীকাৰটো নহ'লে আপোনালোকে মানে ডেকা বিকি ভঙনি খাব পিছত। কইলটো ভঙনি খালে অলপ দিগদাৰ হ'ব। ভইচ কইলটো নহ'বৰ কাৰণে সেইকাৰণে কৰা হৈছে। দেখিলে ইয়াত এটা মই আঠাটো দি দিছোঁ কিনাই কিনাই। চাই লওক আঠাটো দি দিলোঁ। দেখিছে ন পূৰা ধুনীয়াকৈ ছাইডটো অকণমান শুকাই লৈ ৰিমুভ কৰিম দেই। আপোনালোকে অকণমান দেৰি ৰোৱাৰ পিছত শুকাই লওক, তাৰপৰা মই আপোনালোকক দেখুৱাই আছোঁ বাকীটো ভিডিঅ'। অকল বহুত দেৰি মূৰতে দেখিছে খুলিছোঁ আৰু আঠাটো শুকাইছে।
এইটো শুকাই গ'ল চাই লওক ফিনিচিং কেনেকুৱা হৈছে কওঁ বছ দেখিছে পূৰা ফিনিচিং হৈ গ'ল এতিয়া আমি কেনেকৈ বহাম সেইটো চাই লওক এতিয়া আৰু অলপ অলপ দি দিছোঁ ইয়াত আকৌ যেনেদৰে কইলটো বহোৱা হৈছিলে তেনেদৰে আকৌ এনেকৈ পেপাৰ লগাব লাগিব হেল্ল' বন্ধুসকল হয় আপোনালোকৰ ভাই আজি নতুন ভিডিঅ'টো কেনেকুৱা লাগিছে আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন ভিডিঅ' যদি আপোনালোকক লাগে চাবলৈ যদি মন যায় ছাবস্ক্ৰাইব কৰি থৈ দিব নতুন ভিডিঅ' আহি আছে আপোনালোকে অসমীয়া ভাষাত সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ পাব স্কিপ নকৰাকৈ ভিডিঅ'টো চাই ল'ব তাৰপৰা কমেণ্ট কৰি কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব খালি বন্ধুসকল চাবলৈ খালি নাপাহৰিব আহি আছোঁ ধামাকা নতুন ভিডিঅ' লৈ হেল্ল' বন্ধুসকল আপোনালোকৰ কাৰণে চব বস্তু মই বনাইছোঁ আপোনালোকে ট্ৰাই কৰি চাব ঘৰত বস্তু যোগাৰ কৰিব আৰু নিজে পাৰিব দোকানৰ পৰা পুৰণা বস্তুটো খুলি যেনেদৰে গৈ দোকানত গৈ চেম্পুল লৈ যাব গৈ জোখত কিনি আনিব যি বস্তু লাগে মোক হাথিয়াৰ চব আপোনালোকে যোগাৰ কৰি ল'ব তাৰপিছত এবাৰ নোৱাৰিলে কি দুৱাৰটোতো পাৰিব ধুনীয়াকৈ কামবিলাক আৰামত আলাসত কৰিব নিজৰ কামো শিকিব কম পইচাত ঘৰতে বনাব পাৰিব চাই লওক আপোনালোকে এইটো গোটেই আঠা দিয়া হৈ গ'ল এতিয়া ধুনীয়াকৈ একদম বহি গ'ল চব ফ্ৰণ্টখন কি ধুনীয়াকৈ বহিছে ফ্ৰণ্ট এই ছাইডবিলাক চব কমপ্লিট ক্লিয়াৰ হৈ গ'ল আৰু বাকীটো এতিয়া চাই লওক এতিয়া ইয়াত ৰাখি দিব লাগিব এতিয়া 5 ঘণ্টামানৰ কাৰণে পুৰা কমপ্লিট ফিনিচিং মজা আহিব ধামাকাদাৰ ভিডিঅ' বেষ্ট পুৰা আহিব চাই লওক হেল্ল' বন্ধুসকল চাই লওক আমাৰ কইল কমপ্লিট এটা শুকাই গ'ল ফোন শুকালে পূৰা ইয়াত চাই লওক স্পাইডাৰ পূৰা লাগি গ'ল চাই লওক এতিয়া এইটো ছনী স্পীকাৰ ক্লিয়াৰ ছনী পূৰা চাউণ্ড ওলাব এটা কোৱালিটি এতিয়া ৰেডি 1 2 3 4 বছ এতিয়া এইটো কানেকশ্যনটো এইটো উলিয়াই ৰাখিছোঁ মই এইটো কানেকশ্যন এইটো চাই লওক বাহ মজা দেখিছে মজা এতিয়া কমপ্লিট মই কানেকশ্যন কৰিম ফিটিং কৰিম চাই থাকক আপোনালোকে এইকেইডাল ধুনীয়াকৈ চফা কৰি ল'ব আৰামত কাপোৰ আছে এহেঁতৰ হোটেললৈ গ'লি নে দেখিছে কানেকশ্যন কৰি দিলোঁ ইয়াত মই এইবিলাক ধুনীয়া কাঠা যেনেকৈ আছে কাঠাটো ফিক্স কৰি দিম তাৰপৰা মই ইয়াত কানেকশ্যন দি লওঁ চাল কানেকশ্যন হৈ গ'ল এতিয়া মই আপোনালোকক গান বজাই শুনাম চাল ৰেডি গানটো দিবলৈ বেছি দেৰি বজাব নোৱাৰোঁ নহ'লে কপিয়াত লাগি যাব শ্লাইড অলপ আপোনালোকক গান বজাই শুনাই আছোঁ ৰ'ব মই ৱাৰটো বিচাৰি ল'ব লাগিব দীঘল দেখিছে গান চানটো পূৰা বাজি গ'ল এতিয়া মই আপোনালোকক এটা কমপ্লিট ফিটিং কৰা দেখাই আছোঁ তেনেকৈ খোলা তেনেকৈ লগাব এইটো ৰঙা লগাইছোঁ মই তাৰপৰা এইটো খোলা তেনেকৈ আছিলে তেনেকৈ নহ'লে পিঠা কইলটো ভাল নলগাব নহ'লে যেনে কইলটো বনাব তেনেকৈ বেচৰো মাছ ভাল কৰিব নোৱাৰিব বছ ঠিক আছে আমাৰ ৰেডি হেল্ল' বন্ধুসকল আমাৰ কমপ্লিট ফিটিং হৈ গ'ল চাই লওক আপোনালোকে দেখিছে যেনেকৈ য'ত দিবলৈ আছিলে চব যেনেদৰে পূৰা যেনেদৰে আছিলে কোম্পানী কইল তেনেকৈ চেম বহাই লৈ ছনী চাউণ্ড কোৱালিটি ফটাফটি ওলাব এতিয়া চাই লওক এতিয়া আপোনালোকক লগাই দিছোঁ